আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ 25জন মানুহ ৰংপুৰ 1 নম্বৰ পৰা 4 নম্বৰলৈকে কণ্টেক্ট কৰি পেলাই আজি 4 বছৰ হ'ল। এজন মানুহৰ 3 লাখ কি কৰিলে মই মুখ্যমন্ত্ৰীৰ তাতে অনুৰোধ কৰিছোঁ, বিভিন্ন অনুৰোধ কৰিছোঁ এনেকা লেখা পলিটিকেল টিকেট নিদিয়ে আৰু আমাৰ কাৰ্বি অনুৰোধ কৰিছোঁ যে ফনচিংৰ নিচিনা মানুহ যাতে টিকেট নিদিয়ে। আমি নালাগে, আমি এনেকা মানুহ নিবিচাৰোঁ, এনেকা মানুহ আমি নিবিচাৰোঁ। লেখা মানুহ ইমান মেজৰিটি থকা বাছতে এটা বাঙালী মানুহ কেলে চাকৰি দিব পৰা নাই? ৰাস্তা ঘাট বদলি কৰা নাই। একাংশ ৰাইজ ওলাই আহিছে যি ৰাস্তা ঘাটৰ পৰা আদি কৰি নিবনুৱা সমস্যাকে ধৰি কোনো কাম নকৰাকৈ যুৱক ৰাইজ আজি ওলাই আহিছে। এই মুহূৰ্তত সকলো পৰিৱেশ দেখুৱাই আছে অতিথি সাংবাদিকগৰাকীয়ে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে ফনচিংৰ বিৰুদ্ধে একাংশ লোক ওলাই অহাৰ পিছতো আমাৰ এৰিয়াতে বাহিৰৰ মানুহ আহিব লাগে কি? আমাৰ ঝামেলা আমিয়ে বুজি, সিহঁতৰ দৰকাৰ নাই নহয়। আমাৰ এইটো গাড়ী লৈ কিনি আহিছে। আমি আমাৰ আমাৰ ইয়াতে লাগে, ৰাস্তাটো লাগে। আপোনালোকৰ সমষ্টিৰ প্ৰব্লেমৰ কথা আপোনালোকে জানে, আমাৰ মানুহ আহিছে। গুণ্ডা বাহিনী আহিছে। আমাৰ ৰাস্তাটো বনোৱা নাই, একো বস্তু কৰা নাই সিহঁতে। আৰু বাহিৰৰ মানুহ ইয়াতে আহি ঝামেলা কৰা দৰকাৰ নাই নহয়। আজি ইয়াত আমি ধৰ ৰাইজে এইটো বহুত কৰিছে। 5 বছৰৰ পৰা ফনচিংৰ মেডিকেল কেম্প তেওঁ বস্তুত দি থাকে সদায় বছৰ বুজাই এইটো হয়, এইটো হ'ব, এইটো বছৰ এইটো হ'ব। আমি এইটো দি আছোঁ, এইটো আমি বাৰম্বাৰকৈ এপ্লাই কৰি পেলাই এইবিলাক বস্তু আমালোকক নিদিয়াৰ কাৰণে মই এটা বস্তু এপ্লাই কৰিব যাওঁতে তেওঁলোকৰ টকা লাগে। খালি তেওঁলোকৰ টকা হ'লে চব কিবা কিবি হয়। যেমন আজি ইয়াত আমালোকে গোটেই ৰাইজে গোট খাই পেলাই মানে এইটো ৰাইজৰ নিজৰ সমাধানটো ৰাস্তা ঘাট পদূলিবিলাক পাবৰ কাৰণে ৰাইজে মিডিয়াৰ জৰিয়তে দিব বুলি বিচাৰি আছে। মাননীয় ফনচিং মেডিকেল কেম্প তেওঁ আজি তেওঁৰ গুণ্ডা বাহিনী ইয়াত পঠাই দিছে। যেমন আগত মাননীয় এক্স ব্ৰিগেড চেয়াৰমেন যিশু কেম্পাই তেওঁ আগত এবাৰ 10,000কে প্ৰতি ঘৰক লৈ পেলাই আগতে এবাৰ এৰেষ্ট হৈছিলে। তেওঁ কি লৈছিল 10,000 টকাকে প্ৰতি ঘৰত ঘুচ লৈছে। কিহৰ কাৰণে? ঘৰৰ ঘৰৰ কাৰণে লৈছিলে। তেওঁ আজি ইয়াত আহিছিল নেকি? তেওঁ আজি ইয়াত আহিছিলে। তাৰ পিছত নন্দলাল চৌহান তেওঁ কোন হয়?
নন্দলাল চৌহান এই মোৰ্চাৰ কিবা ছেক্ৰেটাৰী হয় ডিষ্ট্ৰিক্টৰ তেওঁ ইয়াৰে নেকি এখন গাঁৱৰ মানুহ এইখন গাঁৱৰ নহয় তেওঁ ৰংপুৰ চৌহান গাঁও তেওঁ ইয়াত আহিছে ইয়াত আহি পেলাই তেওঁ গুণ্ডা বাহিনী লৈ পেলাই আহি পেলাই ইয়াত বহুত গাদ্দাৰী কৰিছে মাৰপিট কৰিছে আমাৰ দলৰ কাৰ্যকলাপবিলাক খুন তেজ ওলাই গ'ল এনেকুৱা ধৰণে সিহঁতে ব্যৱহাৰ কৰিছে আৰু নন্দলাল চৌহানে মানুহৰ পৰা ট্ৰেক্টৰৰ বাবদে এইটো তাৰপিছত PM কিষাণৰ পৰা নন্দলাল চৌহানে টকা লৈ পেলাই এতিয়া ৰাইজে আজি যেতিয়া এইটো প্ৰতিবাদত নামিছে সিহঁতে গুণ্ডা বাহিনী লৈ পেলাই আহি আমাৰেই দলৰ কাৰ্যকৰ্তা বিনা দুখক আজি সিহঁতে লৈ আছে মানে খনচিং ৰংপিক বচাবলৈ আহিছে সেইসকল দাগী অপৰাধীয়ে যিসকল জেলত গৈছে টকা ৰাইজৰ টকা শুহি ৰাইজৰ তেজ শুহি হয় নে নহয় এইটো বুজাই দিব কচোন মানে খনচিং ৰংপিক গুণ্ডা বাহিনী পঠাইছে যিসকলে অলৰেডি ৰাইজৰ টকা খাইছে তেওঁলোকক পঠাইছে যিবিলাক ৰাইজৰ টকা খাইছে সিহঁতকে পঠাইছে তাৰ গুণ্ডা বাহিনী যেনে নন্দলাল তেওঁলোকতো এখন গাঁৱৰ মানুহ নহয় এখন গাঁৱৰ মানুহ নহয় হঠাৎ আপোনালোকে আন্দোলন কৰা গম পায় তেওঁলোক ক'ৰ পৰা আহি উপস্থিত তেওঁলোকেতো হাৰঘাটৰ পৰা আহিছে হাওৰাহাটৰ পৰা আহি পাই গ'ল আহি পাই গ'ল ফুলনিৰ পৰাও আহিছে আকৌ এই চামাগুৰিৰ পৰা এজন আহিছে গোবিন্দ চব মানে বাহিৰৰ মানুহ আহি আপোনালোকৰ আন্দোলনৰ মাজত এইবিলাক খনচিং ৰংপিৰ গুণ্ডা বাহিনী দালাল হয় খনচিং ৰংপিৰ তেওঁলোকে হুলস্থুলীয়া পৰিৱেশ তেওঁলোকে হুলস্থুল কৰিছে খনচিং ৰংপিৰ দালাল হয় এইবিলাক আপোনালোকৰ স্থানীয় সমস্যা আপোনালোকতকৈ বেছি বেলেগ কোনো নাজানে আমাৰ ঘৰত কোনো নাজানে আমাৰ ইয়াত স্থানীয় ৰাইজে গম পায় গুণ্ডামীৰ পৰা কি ক'ব এইটো সিহঁতে একদম গুণ্ডা মানে কি ক'ব আৰু গুণ্ডাৰ পৰা আৰু অধিক ডাকাতি কৰিব আহিছে দিন ডাকাতি বুলি ক'লে হয় আমাক মারার কারণে গুন্ডা বাহিনী পঠাইছে আমাক আন্দোলন গণতান্ত্রিক আন্দোলন করে হ'ব দে দেখা দে এয়া আমাৰ তাত মণ্ডলৰ বোলে ভাইচ প্ৰেচিডেণ্ট আছে আপোনাৰ বন্দৰৰ আমাৰ বিজেপিৰ মাজতে আন্দোলন চলি আছে এয়া চাই লওক আপোনাৰ আমাৰ পাৰ্টিৰ বিৰুদ্ধে কাম কি কৰি আছে চাই লওক আপোনাৰ ব্যক্তিগত কিবা কাৰণে ওলাইছে চাই লওক আপোনাৰ মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট আপোনাৰ পাৰ্টিৰ দলৰ বিৰোধ কৰা মানুহ go back পাৰ্টিৰ বিৰোধ কৰা মানুহ go back পাৰ্টিৰ বিৰোধ কৰা মানুহ মণ্ডলৰ মানুহ go back হ'ব দে এয়া দলৰ মাজত আপোনাৰ বিৰোধ কৰা মানুহ আমি দেখা পাইছোঁ দলৰ ভিতৰতে মাত্ৰ এই আপোনামান কি আছে লবি কেণ্ডিডেট বিচাৰি পিনে লবিৰ কাৰণে সিহঁতে কিবা কৰিব বিচাৰিছে এই চাওক আপোনাৰ দলৰ মাজত বিৰোধ কৰা মানুহে ইয়াত আপোনাৰ নিজৰ কামৰ ভিতৰত বিৰোধ কৰি আছে প্ৰটেষ্ট কৰিব পাৰে হয় ঠিক আপোনাৰ দলৰ ভিতৰত প্ৰটেষ্ট কৰি আছে এইটো চাই লওক আপোনাৰ দলৰ বিৰোধটো কিয় কেনেকুৱা কৰি আছে সেইটো চাওক দলৰ বিৰোধ কৰালে আমি 15 বছৰ নীতিত্বত আপোনাৰ এই আপোনাৰ স্কিমটো সিহঁতক ধৰা হৈছে এতিয়া বেয়া হৈছে BMW আছিল আপোনাৰ নাই এনেকুৱা নহয় আপোনাৰ 5 লাখ টাকা দিছে ডিসি ক্যামেরা তিন গাড়ি রাইজ করেছে বাকি পয়সা ডিসি ক্যামেরা খাই দিলে এটা চলন্ত প্রমাণ আপনাদের সালে এই রাস্তা প্রমাণ বাকি পয়সা ডিসি ক্যামেরায় খাইছে